হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। আকৌ এবাৰ মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মই বনাম আজি এয়া ফুলকবি লৈছোঁ আৰু লগতে বিলাহী, আলু, কণী, লগতে পিঁয়াজ, এই সকলোখিনি ধুনীয়াকৈ কাটি ধুই মই বইল কৰি ল'ম। কণী আচলতে এতিয়া দুটাহে লৈছোঁ, ককা আনিবলৈ গৈছে। মোৰ ওচৰত কণীটো কম আছিলে কাৰণে আকৌ আনিবলৈ পঠিয়াইছোঁ। তো আজি এনেকৈ বনাই খাওঁ বুলি ভাবিছোঁ। তো চাই থাককচোন আগলৈ মইনো কেনেকৈ বনাওঁ। মোৰ চব্জি কাটি ধুই ৰেডি। বিলাহীকেইটা অকণমান দেৰিকৈ দিম, পিঁয়াজটো এইপিনে থৈ দিছোঁ। সেইখিনি এতিয়া ধুনীয়াকৈ বইল কৰিম। সেইখিনি মই কেৰাহীত পাতি থৈছোঁ, বিলাহীকেইটা অকণ দেৰিকৈ দিলেও সিজি যাব, সেইকাৰণে মই এইফালে চাইড কৰি থৈ দিছোঁ। মোৰ সকলোবোৰ ৰেডি। এইখিনি মই ধুনীয়াকৈ বইল কৰি এটা ফুটা চৰিয়াত উলিয়াই লৈছোঁ, পানীখিনি টুক যোৱালৈকে। তো এইফালে ডিম লৈছোঁ, এইকেইটা ডিমকেইটা বইল কৰি উলিয়াই লৈছোঁ, লগতে ধনিয়া আৰু পিঁয়াজ কাটি লৈছোঁ। এইফালে বিলাহী, তো সেইফালে আকৌ মই কাটি থৈছোঁ কেৰাহী। সেয়া তেল অকণমান গৰম হৈছে আৰু তেল গৰম হৈ গ'ল। ইয়াতে দি দিছোঁ এতিয়া লগতে দি দিম সেয়া ডিমকেইটা অকণমান ফ্ৰাই কৰি ল'ম। অকণমান কালাৰ অহালৈকে ফ্ৰাই কৰি ল'ম মই ডিমকেইটা। ডিমকেইটা এয়া মোৰ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ কাঁহী এখনত এতিয়া উলিয়াই লৈছোঁ, এই ছাইডতে উলিয়াই লৈছোঁ মই। ডিমকেইটা উলিয়াই ল'লোঁ মই। তো ইয়াতে দি দিম এয়া বিলাহী, বিলাহী মই বইল কৰি পেষ্ট বনাই লৈছোঁ ধুনীয়াকৈ। এতিয়া ইয়াতে দি দিছোঁ মই এয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়ি। ধুনীয়াকৈ লৰাই দিম। লগতে দি দিছোঁ এয়া চিনি, জিৰা, একচুৱেলি বাতি এটাত পানীৰ লগত মিক্স কৰি ল'ব লাগে। এইবোৰ মই মিক্স কৰি লোৱা নাই, সেইকাৰণে ধুনীয়াকৈ লেটিয়াই দিলোঁ। ইয়াতে মই দি দিম আধা কাপ গাখীৰ। সেইখিনি ধুনীয়াকৈ লৰাই দিলোঁ। তাৰপৰা দি দিম এয়া মই বইল কৰি কাটি ৰখা ফুলকবি, আলু। ইয়াতে ধুনীয়াকৈ মই এতিয়া দি দিলোঁ। ধুনীয়াকৈ মিক্স কৰি দিম এতিয়া। অকণমান দেৰিলৈকে সিজিবলৈ দিম। ইয়াক ঢাকন মাৰি অকণমান দেৰিলৈকে সিজিবলৈ দিম। তো এয়া মই চব্জি এবাৰ উদঙাই চাওঁ, কি ধুনীয়া কালাৰ আহিছে দেখিছেনে। ইয়াতে ডিম দিবলৈ হৈ গ'ল। এইফালে মই এতিয়া ডিমকেইটা ইয়াতে দি দিম ধুনীয়াকৈ। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই, কেতিয়াবা বনাই খাবচোন। মোৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাব। নতুন নতুন ভিডিঅ' পাবলৈ
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে নতুন কোনোবাই চাই আছে এনেদৰে মই ভাল ভাল ভিডিঅ' পাই থাকিব আপোনালোকে। এইখিনি মই এতিয়া আকৌ অকণমান দেৰিলৈকে থাকি দিম। কলাও বনাইছোঁ আৰু এয়া মোৰ চব্জি ইমান ধুনীয়া হৈছে দেখিছেনে। ইয়াতে দি দিম মই এতিয়া এয়া ধনিয়া পাত। মোৰ চব্জি হৈ গ'ল। বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিলে লাইক এটা কৰি দিব, লগতে নতুন কোনোবাই চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব, লগতে ইফালে বাঢ়ি দিছে আমাৰ বেটা মানুহলে। আজিলৈ ইমানেই। বাই বাই।